সো গাইজ আৰু নতুন এটা আজি ভিডিঅ' এইটো ৰাইড এটা মানে ৰাইডটো হ'ল তাৰমানে আজি জুৰুড তিনিআলিৰ পৰাই নতুনকৈ ব্ৰিজখন বনাইছে তাৰে মুৰুলৈকে গণেশগুৰিলৈকে এটা ভাবিছোঁ তাৰমানে ইয়াত উঠাই নাই মই আহাৰ পৰা মই গুৱাহাটীৰ পৰা উঠাই নাই ইয়াত যোৱাই নাই তো আৰু ফাইনেলি ভাবিছোঁ আজি বাইকখন লৈ পেলাই যাওঁ আৰু অলপমান এনেই ফুৰি আহোঁ দলংখন আপোনালোকক দেখাই দিওঁ কেনেকুৱা কি বনাইছে আৰু চ' গাইজ এটা কথা কওঁ যে এই দলংখন যোন বনাইলে আপোনাৰ ইয়াত এইটো চাইডে এটা এক্সিডেণ্ট হৈছে ইয়াত এক্সিডেণ্টটো ধৰক অপেনিং কৰা তাৰে আগদিনা এক্সিডেণ্ট হৈ গৈছে চ' সেইকাৰণে কৈছোঁ লাহে ধীৰে গাড়ী চলাব আৰু চাই চিন্তি চলাব আৰু গাড়ী চাড়ী আৰু চিকৰ পিক চিক খাই পেলাই ইয়াত কি ধুনীয়াকৈ ড্ৰয়িং কৰিছে চাওক কি ধুনীয়াকৈ ড্ৰয়িং কৰিছে ইয়াত পিক চিক নেপেলাব চ' সেইটোৱে আপোনালোকক কৈছোঁ আৰু ভিডিঅ'টো ভাবিছোঁ আজি ব্লগটো দিয়া নাই দেৱালী আহি পালে দেৱালীত দুটা ব্লগ হ'ব দেৱালীত আৰু ভাবিছোঁ আজি সেইদিনা এটা ব্লগটো দিলোঁ সেইটো ব্লগ কেনে হৈছে নাজানো আৰু ভিডিঅ'টো চ' ভাবিছোঁ আজি আৰু এটা ব্লগ বনাওঁ ব্লগ মানে এইটো বেছি টাইমো নহয় আৰু 5 মিনিট 6 মিনিটৰ ভিডিঅ' চ' শেষলৈকে মূৰলৈকে যাম আৰু এটা সঁচা কথা ক'ব কমেণ্ট কৰি ক'বচোন মোৰ ভিডিঅ'বিলাক চাই পেলাই কেনেকুৱা লাগে কমেণ্ট কৰি ক'ব যদি ভাল লাগে বুলি ক'ব যদি বেয়া লাগে বুলি ক'ব চ' সেয়া আৰু বলক যাই থাকোঁ দলংখনৰ পৰা কি ধুনীয়া লাইট চাইট লগাই দিছে আৰু ইয়াত মই ভিডিঅ'টো বনাইছিলোঁ ব্লগ এটা বনাইছিলোঁ যেতিয়া হিমন্ত শৰ্মা অ'পেনিং কৰিব আহিছিল তাত ব্লগ এটা বনাইছিলোঁ চ' য'ত হিমন্ত শৰ্মা অ'পেনিং কৰিব আহিছিল য'ত কৰিছিল তাতে মই যোৱা নহ'ল মই এইটো মোৰে থাকিলোঁ এইটো ভিডিঅ' কেনেকুৱা লাগে যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ব্লগ আনি থাকিম আপোনালোকে সাহস দিলে মই সাহস পাম সাহস নিদিলে ক'ত সাহস পাম আৰু আপোনালোকে যদি কমেণ্ট কৰি ক'ব ক'ত যাব লাগে বেছি দূৰ নহয় আৰু এতিয়া বহুত দূৰ নহয় এতিয়া কাষতে অসমতে যদি ক'ৰবাত যাব লাগে মই যাওঁ আপোনালোকে কমেণ্ট কৰি কোনো নকয় সেইটো কাৰণে আৰু ক'ত যাব যদি আপোনালোকে কমেণ্ট কৰি কয় যে ইয়াত যাব লাগে তাত যাব লাগে মই যাম আপোনালোকৰ কাৰণে মই চব কৰিব পাৰিম কিয় আপোনালোকে মোৰ আৰু মই আৰু কি ক'ম আৰু চ' বলক আৰু যাই থাকোঁ আৰু দলং শেষ নোহোৱালৈকে আৰু তাৰমানে গণেশগুৰিৰ পৰাই ডাইৰেক্ট ৰুমত আহি যাম তাৰমানে জুৰুড তিনিআলিৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু গণেশগুৰিৰ পৰাই ৰিটাৰ্ণ আহি পেলাই ওপৰদি নাহত তলেদি আহিম তলেদি আহি পেলাই ডাইৰেক্ট ৰুমত যাম ৰুমত আৰু এয়া আৰু চ' ফাইনেলি আৰু গণেশগুৰিৰ ব্ৰিজখন আহি পালোঁ পূৰা মূৰলৈকে আৰু এতিয়া নিউট্ৰাল ল'ম টাৰ্ণিং ল'ম আৰু টাৰ্ণিং লৈ পেলাই আৰু যাওঁ আৰু ৰুমলৈকে নাই কি ৰাতি এতিয়া বাজিছে আপোনাৰ 7:30 মই ভাবিছোঁ ৰাইড এটা কৰি লওঁ নাই কি বলক আৰু আৰু সঁচা কথা আপোনালোকে যে সাহস দিয়ে মই ভাবিছোঁ ৰাইড এটা কৰিম আপোনালোকে যদি আশীৰ্বাদ দিয়ে ৰাইড এটা কৰিম বুলি ভাবিছোঁ তাকো বাইকেৰে নহয় চাইকেলৰে বাইকটো মোৰ নহয় তাৰমানে মোৰ লগৰ বাইকখন লৈ আহিছিলোঁ ভাবিছোঁ ৰাইডটো কৰিব না ৰাইড কেনেকুৱা লাগে কৰি চাওঁ একবাৰ সেয়ে ভাবিছোঁ আজি ৰাইড এটা কৰি চাওঁ নাই কি চ' যদি আপোনালোকে সাহস দিলে মই ৰাইড এটা কৰিব পাৰিম মই চাইকেল লৈ ৰাইড এটা কৰিম বুলি ভাবিছোঁ যদি আপোনালোকে সাহস দিয়ে আপোনালোকে সাহস দিলে মই কৰিব পাৰিম যদি আপোনালোকে সাহস নিদিয়ে মই ক'ত কৰিব পাৰিম কওকচোন হয় নহয় আৰু যোনে মোৰ নতুন চেনেলটো চাই আছে সিহঁতক কৈছোঁ প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে আৰু দেৱালী আহিলে দেৱালী আৰু বেছিদিন নাই আৰু 4 দিন নে 5 দিন আছে দেৱালীলৈকে 12 তাৰিখে দেৱালী আৰু মই ঘৰত যাম মই 12 তাৰিখে যাম 12 তাৰিখৰ পৰা ব্লগ ষ্টাৰ্ট কৰিম 2টা ব্লগ হ'ব চ' মই ভাবিছোঁ মই ইয়াত বিজি থাকোঁ ন তাৰমানে সময় পোৱা নাই সেইটো কাৰণে ব্লগ দিয়া নাই যদি মই আপোনালোকে যদি সাহস দিয়ে মই নন ষ্টপ ব্লগ বনাম আপোনালোকে খালি মোক সাহস দিয়ক মই নন ষ্টপ ব্লগ বনাম আপুনি চিন্তা কৰিব নালাগে আপোনাৰ একদিন এৰি ডেইলি ব্লগ পাব আপোনালোকে যদি আপোনালোকে মোক যদি সাহস দিয়ে বুজিছে যদি আপোনালোকে সাহসে নিদিয়ে আৰু মোক ক'ত ব্লগ বনাবচোন ভিউজটো তাৰমানে মই ভিডিঅ' দিয়া কাৰণে ভিউজ অলপ কমি আহিছে যদি মই ভিডিঅ' দি থাকোঁ ভিউজ বাঢ়িব সেইটো কথা নহয় তো মোৰ যোৱাৰ কথা আছে আপোনাৰ যদি আপোনালোকে সাহস দিয়ে মই যাৱাৰ কথা আছে মোৰ কেদাৰনাথ চাইকেল ৰাইড মাৰিবৰ কথা আছে মোৰ লগৰ আছে বিট্টু তাৰো এটা ইউটিউব চেনেল আছে চ' তেওঁৰ চেনেলটো লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে যদি ছাবস্ক্ৰাইব কৰিব তাকো সাহস দিব তাৰমানে আমাৰ দুয়ো যোৱাৰ কথা আছে আমাৰ এটা চাইকেল ৰাইড এটা হ'ব বুলি কৈ আছে নতুন বছৰত চ' নতুন বছৰ ৰাইড এটা হ'ব তাত আপোনালোকে সাহস দিয়ক আমি ভাবিলে যে যাব পাৰোঁ আৰু
কোনোবা এটাত যাম আৰু ৰাইড আহি কৰিম কেদাৰনাথ নহ'লে কোনোবা এটা ৰাইড কৰিম আৰু আপোনালোকে খালি আশীৰ্বাদ দিয়ক যে চলিকেইটা পাৰা চলিকেইটা যাক দিয়ক ৰাইডত আশীৰ্বাদ দিয়ক নেকি ত' ইয়াত ৰখি লওঁ ৰ'ব আগত ইয়াত ৰখি লয় কিবা এটা বস্তু ল'ব আছে ইয়াত ৰখি পেলাই মই সেই কৰি আছোঁ আৰু গাইজ বস্তু লোৱা হৈ গ'ল বস্তু লৈ পেলাই যাওঁ আৰু মই ৰুমত যাওঁ আৰু গাইজ এটা কথা কওঁ ৰাতি যদি ৰাইড কৰে ৰাতি ৰাইড কৰি মজা লাগে মই সঁচাই কৈছোঁ ৰাতি ৰাইড কৰি মজা লাগে আৰু ফাইনেলি এতিয়া মোৰ ৰুম পাম আৰু এইটো আপোনালোকক কৈছোঁ যে গাড়ী লাহে লাহে চলাব আৰু একবাৰ ক'লোঁ গাড়ী লাহে লাহে চলাব চাই চিন্তি চলাব ইমান জোৰে নহয় এতিয়া আধা ঘণ্টা দেৰি হ'লে একো কথা নাই যাইতো পাব না ঘৰ হওক য'তে নহওক যাইতো পাব সেইকাৰণে গাড়ী লাহে লাহে চলাব আৰু ফাইনেলি মোৰ ৰুম আহি পালোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু নতুন ব্লগ লৈ আপোনালোকৰ মাজত চ' এতিয়া বাই বাই আৰু